নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দীপজ্যোতি ব্লগ। তো আজি ভিডিঅ'টো বেলেগ হ'ব, বহুত দিনৰ মূৰত লগ পালোঁ, তো বেয়া পাব মই ভিডিঅ' দিব পৰা নাই। তো নিশ্চয় আপোনালোকে আজিৰ থাম্বনেইলটো দেখি গমে পাইছে। তো আজি আমি যাই আছোঁ সন্যাসী পাহাৰ। তো মোৰ লগত এজন মানুহ গৈ আছে। তো আপোনালোকে আৰু এতিয়া গাইজ চাইকেল চলাই আছে আমাৰ এজন, আপোনাক ফেচটো ৰিভিল কৰি দেখাই আছোঁ বৰ্তমান। আপোনালোকে যাই থাকক। এইটো গাইজ আই লাভ বঙাইগাঁও, ইয়াৰ পৰা যাই আছোঁ আৰু আপোনাক ফেচটো দেখাই আছোঁ। গাইজ আমি এতিয়া পাই গৈছোঁ বৰ্তমান গ্ৰিবিটা। তো আপোনালোকক কি জেগা আগতে দেখাইছোঁ আৰু এইফালে আছে চাওক, দেখা পাইছে। তো এই মোৰ লগত যাই আছে, একচুৱেলি মোৰ দাদা হয়, মানে ডাঙৰ আমি দুজনে যাই আছোঁ এতিয়া নাকি বৰ্তমান ই চাইকেল চলাইছে। মোক একবাৰ চাইকেল চলাব দিয়া নাই, পূৰা একদম মানে মোক লৈ গৈ আছে, একদম আৰামত গৈ আছোঁ একদম। পাই কেনেকা বঢ়িয়া এক্সপেৰিমেণ্ট। আমি যাই আছোঁ সন্যাসী পাহাৰ। মই আগতে বহুতবাৰ আহিছিলোঁ, বাট মই কি হ'ল মই ভিডিঅ' বনোৱা নাই একচুৱেলি, ঠিক আছে। তো আমি এতিয়া যাই আছোঁ, বলো এইটো সূৰ্য উদয় হৈ গ'ল এতিয়া। খাবা একবাৰ দেখাইছিলোঁ না গাইছ, এতিয়া ঘৰৰ পৰা বাছ ষ্টেণ্ড আহি গ'লোঁ আৰু পালোঁ মানে এইটোৱে গাইছ। আহি পালোঁ আমাৰ চিলাৰাই ইনডোৰ ষ্টেডিয়াম বঙাইগাঁও। ঠিক আছে গাইছ, এইটো চৈত বিধি আমি এইফালে যাব লাগিব এতিয়া। আপোনালোকে চাই থাকক, এইফালে গৈ আছোঁ আমি এতিয়া। আৰু আমাৰ ৰাইডাৰজন এতিয়া চাইকেল চলাই আছে, মানে সন্যাসীলৈকে লৈ যাব আৰু এইটো চাওক একদম, তাৰ মানে ভাগৰে নালাগে, ঠিক আছে। আমি চুইটি পাই দিছোঁ। ভাল গাইছ পাহাৰ কি কওঁ, আমি এতিয়া যাই আছোঁ সন্যাসী পাহাৰ। গাইছ এতিয়া আমি পাই গ'লোঁ সন্যাসী পাহাৰ। তো আহি পালোঁ আৰু সন্যাসী পাহাৰ, আৰু আমি যাব লাগিব লেফ্ট চাইডে। আমি লেফ্ট চাইডে যাই আছোঁ এতিয়া সন্যাসী হিলছ, ঠিক আছে গাইছ। সন্যাসী পাহাৰ আৰু চাই আছোঁ আপোনালোকক, এইবিলাক বনাই আছে সন্যাসী পাহাৰ। সন্যাসী পাহাৰৰ গেট। গাইছ সন্যাসী পাহাৰ আহি গ'লোঁ। গাইছ এইটো চাওক, পুৰা চাইকেল মোক পুৰা একদম বঙাইগাঁৱৰ পৰা একদম ইয়াত লৈ আহিছে সন্যাসী পাহাৰ। আৰু এইটো সন্যাসী পাহাৰ, আপোনালোকে আহক মেইন গেট। আৰু এতিয়া আমি যাই আছে, মই এতিয়া ভিডিঅ' বনাই আছোঁ। ঐ ৰ মই যাই আছোঁ যাই আছে আমাৰ বহুত কিমান মজা ভিউ। এইটো তলে তুমি দালে দালে তুমি পাতে পাতে তুমি ফাইনালি আমার দীপজ্যোতি ব্লগটা যাই আছে ফিলহাল।
আমি একচুৱেলি বহুত দিনৰ পিছতহে ব্লগটো বনাই আছোঁ তো আজি আমি সন্যাসীত আহিলোঁ তো এইটো হ'ল সন্যাসী কি মন্দিৰ আছিল দুটা আছে এইফালে এটা আছে আৰু এইফালে এটা আছে এটা হ'ল শিৱ মন্দিৰ শিৱ মন্দিৰ আৰু দাদা মোৰ কাৰণে চকলেট আনিছে তো মই চকলেটটো খাম তো গাইছ কি লেখা আছে সন্ন্যাসী মন্দিৰ এইটো যিয়ে চব সময় ষ্টাইলত আৰু লেভেলত থাকে মাস্কটো পিন্ধি থাকিব মানে স্কুলততো লাগি আছে মানে একেলগতে স্কুলত যাওঁ ফিলহাল তো স্কুলত মোক এনেকুৱা লাগে অৰে কৰোণা হৈছে মানে আৰু কৰোণা হোৱা নাই আহি যোৱা কি হ'ব তো মন্দিৰ বনাই আছে তো বনাওঁতে অলপ চলপ টাইম লাগব এইটো বনাই আছে ইমান আৰু হাততো কৰি আছে তেনেকুৱা প্ৰব্লেম হয় তো আমাৰ দীপজ্যোতি ব্লগাৰ যি নাচি যাই আছে wow what a nice view ধন্যবাদ এইটো ধন্যবাদৰ লাষ্ট গেট এতিয়া আমি 2 নম্বৰ এইটো হ'ল কি সন্যাসী হিল এইটো চাওক গাইছ এইটো সন্যাসীৰ গেটটো আৰু আমি সময় আহি এনেকুৱা চাব পাৰে এইটো এতিয়া ভালকৈ বনাই আছে এইবিলাক কাম কৰি আছে তো কি ভাই একদম গাইছ আজি ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আমি মানে ইয়াতে সমাপ্ত কৰোঁ তো ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিবোৰে নতুন চাই আছে সেইবিলাক ছাবস্ক্ৰাইব কৰিব আৰু বাই বাই থ্যাংক ইউ ফৰ ৱাচিং